এয়া সেই দিনৰে সময় যি সময়ত পৃথিৱী নিজৰ স্বৰূপত আছিল, যি সময়ত পৃথিৱীত সেউজীয়া জীয়াই আছিল। পাচলি গোটেইখিনি নিবানে? নিম। কালি সন্ধিয়াই চিঙা। ঠিক আছে, হ'ব। পৃথিৱীত অজন স্তৰৰ ফুটাৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। উত্তৰ অঞ্চলত আজি সৰ্বাধিক এয়া দেখিছান নাই নিউজত কি দেখুৱাই আছে? কি দিছে? 1000 মানুহৰ ইতিমধ্যে মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা আৰু বাঢ়িব বুলি অনুমান। আমাৰ আৰু বেছি দিন নাই। পৰিস্থিতি আৰু বেয়াৰ ফালে ঢাল বেয়া কথাবোৰনো কেলে কয় আপুনি? এই ট্ৰাফিকতে পৃথিৱীখনকে শেষ কৰি আমাৰ ঠাইখন চাওকচোন, আমাৰ একো হ'ব নোৱাৰে। মই একো বেয়া কথা কোৱা নাই। আমি গোটেই মানুহখিনিতো এখন পৃথিৱীতে থাকোঁ। ধ্বংস য'তেই হওক প্ৰভাৱ পৰিবই। বুলৰ আগত এইবোৰ কথা কৈ নাথাকিব। বাবা কি কৈছে এইবিলাক? একো কোৱা নাই বেটা, আমি এতিয়া আনাৰস খাম দেই। গছ পুলিটো ৰুলা নে বেটা? নাই ৰোৱা। আমাৰ পৃথিৱীখনত এটা বস্তু থাকিলে আমি সদায় হাঁহি মুখে থাকিব পাৰিম। বস্তুটো কি বাৰু? কি বস্তু? তুমি যে হাতত লৈ আছা। গছ। গছক সদায় নিজৰ বন্ধু বুলি ভাবিবা। সিহঁতৰো দুখ আছে, সিহঁতৰ লগত সুখ দুখৰ কথা পাতিবা। সিহঁতে দেখোন একো কথা নকয়। সিহঁতে কথা নকয়, কিন্তু তোমাৰ কথাখিনি মনে মনে শুনি থাকে। হেৰি শুনিছানে? যাওকচোন আপুনি সোনকালে বজাৰলৈ। গৈছোঁ, হৈছে আৰু। কি হ'লনো? একো নাই। আৰে কি হৈছে নোকোৱা কিয়? আমাৰ গোটেই জংঘলখন কালি শেষ কৰি পেলাব। কোনে কৰিব? মই ঘূৰি আহোঁতে 100খনমান গাড়ী দেখি আহিছোঁ। কিয় আহিছে? চাৰিওফালৰ গছবিলাক কাটি আছে। আমাৰ কি হ'ব এতিয়া?
আমাৰ কি হ'ব? একো নহয় আমাৰ। জন্মৰে পৰা এইকণ ঠাইতে আছো আৰু আমি ইয়াতেই থাকিম। আৰু মালখিনি কি কৰিলে? বজাৰত এটাও মানুহ নাই। চাৰিওফালে ধূলিয়ৰি। গোটেই গাড়ীবোৰ অহা যোৱা কৰি কৰি ধূলিময় কৰি পেলাইছে। মালখিনি মই সেই ভাই ঘৰত থৈ আহিছোঁ। ভঁৰাল ঘৰৰ বস্তুবোৰ ভালকৈ থৈ আহোঁগৈ বলক। অঁ ব'ল। বোলো ঘৰত কোনোবা আছেনে? ঘৰত কোনোবা আছেনে? অ' দাদা আছে নাই? ওপৰলৈকে আহক। অঁ বহক। আচ্ছা, আপোনালোক কিমান দিন হ'ল ইয়াত থকা? জন্মৰে পৰা মই এইটো জেগাতে আছোঁ। কথা এটা কওঁ, সীমান্তৱৰ্তী এলেকা হিচাপে আপোনাৰ ঘৰটো ইলিগেল জেগাত আছে। সেইটো কেনেকৈ হ'ব পাৰে? মই আপোনাক কৈছোঁ নহয় যে জন্মৰে পৰা মই এইটো জেগাতে আছোঁ। চাওক, মই জানো যে আপোনালোক বহুত বছৰৰ পৰা ইয়াতে আছে, কিন্তু চৰকাৰৰ ফালৰ পৰা এটা স্কীম আহিছে। আপোনাৰ এই জেগাখন আমাক দি দিয়ক আৰু বিনিময়ত আপুনি মোটা অংক এটা লওক, পাই যাব। আৰু শুনকচোন, কিমাননো এই ঘকতখনত সোমাই থাকিব আপুনি? ভাল পইচা এটা লওক আৰু চহৰৰ ফালে যাওক। নে কি কয়? চা ভাই, তই লাগিলে আন কাৰোবাক ইয়াৰ পৰা হাতাই দে, মই থাকিম ইয়াতেই। হেতেৰি, আপুনি কথাটো বুজা নাই ভাই। মই বুজিবলৈ চেষ্টাও কৰা নাই। শুনকচোন, মই আপোনাৰ ভালৰ কাৰণেহে কৈ আছোঁ। আচ্ছা, এটা কাম কৰক, আপুনি যাওক, ঘৰৰ কাগজ পাতিবিলাক লৈ আহকচোন। যাওকচোন, যাওক। কাগজ পাতিবিলাক বাৰু ঠিকেই আছে। চা ভাই, এতিয়া মই আচল কথা লৈ আহিছোঁ। ভালকৈ ক'লে যদি বুজি নাপাওঁই, তেতিয়াহ'লে কিন্তু আমাৰ হাতত বেলেগ পন্থাও আছে। বেলেগৰ কথা মই নাজানো, মোক তহঁতে ইয়াৰ পৰা হিলাব নোৱাৰ। ঠিক আছে বাৰু। নিৰ্মালী আৰু বুল ন? দেখা যাব। কি কৰিবি? তই ভাবিবও নোৱাৰ। এই গছপুলিটো দেখিছ? বহুত যত্ন কৰি ৰাখিছোঁ। এটা ভাল পৰিৱেশ পালে ৰুই দিম, সি এটা নতুন জীৱন পাব। এই পুলিটো মোৰ জীৱনতকৈও বেছি ইম্পৰ্টেণ্ট। তোৰ আইডেণ্টিটি কি? আচ্ছা, তোৰো পুলি আছে? তোৰ আইডেণ্টিটি ক। এৰিয়া 6427, চিৰিয়েল নাম্বাৰ 137। মোৰ একো বেয়া ৰেকৰ্ড নাই। তহঁতক এমাহ ধৰি ষ্টক কৰি আছোঁ। কাকো বিশ্বাস কৰিব নোৱাৰি ইয়াত।
78 তোৰ গোটেই হিষ্ট্ৰী জানো তোৰ গছৰ লগত কিবা এটা আছে আৰু মই জানো যে মোৰ হাতত এই গছ পুলি দেখাৰ কাৰণে তই মোক একো নকৰ তই জইন কৰিব বিচাৰিছ কোনো কথা নাই তই যে কিবা খোৱা বস্তু পাবি আমাৰ পৰা সেইটো আশা নকৰিবি জন্মৰ পৰা এই বিষাক্ত পৰিৱেশত ছাৰ্ভাইভ কৰি আহিছোঁ তই মোৰ কাৰণে চিন্তা কৰিব নালাগে এইজনী তোৰ জীয়াৰী নেকি তোৰ নিচিনাকি পোৱাইক সদায় মোৰ লগতে থাকে তাই একো নকয় কিয় তাই কথা ক'ব নোৱাৰে চাইন লেংগুৱেজহে জানে যদি পাতিব বিচাৰ পাতিব পাৰ দৰকাৰ নাই Oh shit! মোৰ তাত মৰফিন আছে নালাগে মোক ঠিক হৈ যাব তই যে এনেকৈ গৈ আছ ক'ত যাম বুলি ভাবিছ তই জানি কি কৰিবি তোৰ হাতত প্ৰপাৰ মেপ আছে দিশ কেতিয়াও ভুল নকৰ ক'ৰবাততো গৈ আছ তই চব বাদ দি আগফালে চা সি তাৰ লক্ষ্যস্থানৰ ওচৰ পাব ধৰিছে গাটোৱে তাক আগবাঢ়িব দিয়া নাই যদিও তাৰ মনটোৱে তাক আগুৱাই লৈ গৈ আছে